হেল্ল' গাইজ নমস্কাৰ মই উপাসনাজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু এতিয়া বাজিছে ৰাতিপুৱা 6:30। আজিৰ ব্লগটো মই এতিয়াৰ পৰাই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আৰু মই গা পা ধুই আহিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ এঠাইলৈ। ক'ত যাওঁ সেইটো বাৰু কৈ দিছোঁ, গুৱাহাটীলৈ যাওঁ। কিন্তু কিয় যাওঁ সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গমেই পাব। আৰু আজি মই বহুত এক্সাইটেড হৈ আছোঁ, মানে সেইটো কৈ নিদিওঁ আপোনালোকক কিয় ইমান এক্সাইটেড হৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব, আপোনালোককতো জনামেই। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু শেষত ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া বেছি পলম নকৰোঁ, মই ওলাই লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ আৰু মোৰ এক্সাইটেড হোৱা কাৰণটো আপোনালোকে জানিবলৈ ভিডিঅ'টো চাই থাকক। এয়া ৰেডি বলক। আজি আমি গুৱাহাটীলৈ যাম ট্ৰেইনত। সেয়ে এয়া আহি পাইছোঁ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন। আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচনৰ চাৰিওফালৰ পৰিৱেশ। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া আহি পালোঁ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন। তো এতিয়া ইয়াতে ৰখি আছোঁ, চাৰিওফালে মানুহ দেখিছে। এতিয়া সময় হৈছে 7:15। সকলোবিলাক ৰৈ আছে আৰু এয়া ট্ৰেইন আহি গ'ল। আমি এতিয়া যাত্ৰা কৰিম গুৱাহাটীলৈ ট্ৰেইনত। গতিকে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া গৈ আছোঁ এতিয়া ট্ৰেইনত বহি। ট্ৰেইনত উঠি বহুত ভাল পাওঁ মই। আপোনালোকে কোনে কোনে ট্ৰেইনত উঠি ভাল পায় জনাবচোন কমেণ্টত। এতিয়া গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম আৰু কাক লগ পাওঁ আজি সেইটো জানিবলৈ চাই থাকক ভিডিঅ'টো। আৰু এয়া দেখিছে ইফালে পুলিচ এজনী, মানে তিৰোতাই যি গুটখা, শিখৰ, তামোল পাণ এইবোৰ বিক্ৰী কৰিবলৈ আচলতে ট্ৰেইনত মানা আছে, কিন্তু সেই তিৰোতাজনীয়ে মনে মনে বিক্ৰী কৰি আছিল। সেই সময়তে পুলিচ আহি পালে আৰু পুলিচ আহি পাই তিৰোতাজনীৰ পৰা সকলোবোৰ বস্তু, মানে গুটখাজাতীয় বস্তুবোৰ লৈ গ'ল। এইখিনি অকণমান দেখুৱালোঁ। এইটো আচলতে ভাল কথা নহয়, যিবোৰ মানা থাকে সেইবোৰ পালন কৰিব লাগে। এয়া পালোঁ ব্ৰহ্মপুত্ৰৰ ওপৰেদি শৰাইঘাট দলং। মই আগতেও দেখুৱাইছোঁ, কিন্তু আগতে গাড়ীৰ পৰা দেখুৱাইছিলোঁ। আজি ট্ৰেইনৰ পৰা যাই থাকোঁতে এনেদৰে দেখুৱাই দিলোঁ। এইখন ছবি চাওকচোন, মোৰ আটাইতকৈ দুখ লগা ছবি। আমাৰ জীৱনটোৰ প্ৰতি বহুত অভিযোগ, এইটো নাই, সেইটো নাই, এইটো নাপালোঁ, সেইটো নাপালোঁ। কিন্তু আমাৰ যদিহে এটা পজিটিভ মাইণ্ড থাকে তেনেহ'লে আমি সকলোতে সুখী হ'ব পাৰোঁ। উদাহৰণস্বৰূপে এইসকলে ইয়াতে থাকে, ইয়াতে খায়, ইয়াতে শুৱে, কিন্তু তেওঁলোক বহুত সুখী। তেওঁলোকৰ পৰা আমি বহুত কথাই শিকিব পাৰোঁ। সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। সেইবাবে আমাৰ এটা পজিটিভ মনৰ দৰকাৰ। আমি সকলোতে সুখী হ'ব পাৰোঁ, যিখিনি পাইছোঁ সেইখিনিতে সুখী হ'ব পাৰোঁ। নোপোৱাখিনিলৈ দুখ কৰিব নালাগে, যিখিনি পাইছে সেইখিনিতে সুখী থাকক আৰু কষ্ট কৰি যাওক, এদিন নিশ্চয় সফল হ'ব। সেইবাবে আমাৰ এটি পজিটিভ মনৰ খুবেই প্ৰয়োজন।
এয়া ষ্টেচনত ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া ইয়াৰ পৰা যাম দেউতাহঁতৰ অফিচলৈ, মানে আছাম ছেক্ৰেটেৰিয়েট। এয়া আহি পালোঁ, সন্মুখত ৰখি আছোঁ। দেউতাই অফিচত সোমালে, সেয়া সেইফালে হাত ধুই আছে, দেখিছেই চাগে। আৰু মই ইয়াৰ পৰা যাম দাদাহঁতৰ ৰুমলৈ। মোক দাদাই নিবলৈ আহিব ইয়ালৈ। অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ বাহিৰৰ পৰা, চাওকচোন। এয়া গৈ আছোঁ এতিয়া, যাৰ বাবে আজি মই আহিছোঁ। লগ পাম অলপ পিছতে। মনটো আৰু বহুত বেছি ভাল লাগি আছে। মানে কি ক'ম আপোনালোকক, চাই থাকক ভিডিঅ'টো, নিশ্চয় গমেই পাব আৰু দেখিব আপোনালোকে কাক লগ কৰিবলৈনো মই আহিলোঁ। চাওকচোন, ফাইনেলি আহি গ'লোঁ, মানে আহি পালোঁ এতিয়া। আপোনালোকক যে কৈ আছিলোঁ মই এক্সাইটেড হৈ আছোঁ, এইজনী এক্সাইটেড হৈ থকাৰ কাৰণ। আৰু এতিয়া আহি পাইছোঁ, আহি পাই বহিছোঁ, মানে দূৰত আছোঁ। যিহেতুকে গাড়ীত আহিছোঁ, তেনেকৈ সৰু ল'ৰা ছোৱালীক ল'ব নালাগে। ভৰি হাত ধুই ভাল কৰি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম, সেইকাৰণে ইয়াতে বহিছোঁ ওচৰতে। আৰু এইফালে যে মাক বহি আছে, মাকৰ ওচৰতে। আৰু এইফালে বা আছে, তাই বহুত দিন আগৰ পৰাই আছে, জন্ম হোৱাৰ পৰাই ইয়াতে আছে। মই আহি পালোঁ, এতিয়া ল'ম অলপ পিছতে, আপোনালোকক দেখুৱাম লৈ পেলাই। আৰু শুই আছে এতিয়া, উঠাই দিম অলপ পিছত, দেখুৱাই আছোঁ, চাই থাকিব। আৰু চাহখিনি খাই লওঁ। এয়া এইফালে টিকলিৰ কাপোৰ চেঞ্জ কৰি আছে, মানে গা চা এতিয়া মুচাই দিব, ধুৱাই দিব। এইফালে তাইক গা চা ধোৱা হ'লে মই ল'ম, অলপ পিছত ল'ম মই। এতিয়া ফাইনেলি ল'ম মই। এয়া তাইৰ হাতত আছে, প্ৰথমবাৰ ল'ম, কেমেৰাৰ আগত লৈছোঁ আপোনালোকৰ আগত। আৰু এটা কথা, যিহেতুকে সৰু ল'ৰা ছোৱালীক ফাৰ্ষ্ট টাইম ল'লে কিবা এটা হাতত দি পেলাইহে ল'ব লাগে। মই কিন্তু আজি খালী হাতে ল'লোঁ। মই কিবা এটা বস্তু দিম তাইক, মোৰ নেক্সট ব্লগত দেখা পাব। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, তেতিয়া নিশ্চয় গমেই পাব। আৰু এতিয়া মই লৈছোঁ তাইক, চাওকচোন তাই ইমান ধুনীয়াকৈ আছে। আৰু তাইৰ এটা ভিডিঅ' বনাইছিলোঁ মই জন্ম হোৱাৰ পিছদিনাই। আপোনালোকে যদি চোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, চাই ল'ব। এতিয়া তাই অলপ শুই আছে, এইফালে ইয়াতে শুই আছে। মই অকণমান বাহিৰৰ ফালে আহিছোঁ। এইবিলাক দেখিছে তাইৰ কাপোৰ, টিকলু টিকলু কাপোৰবিলাক ইমান সৰু সৰু, চাওকচোন। এইবিলাক ইয়াতে মেলি থৈ দিছে, ধুই দিছিলে এইবিলাক সৰু সৰু কাপোৰবোৰ। আৰু এইফালে তাই ঘৰ সাৰিব। এতিয়া বনাম ভাত, মানে বায়ে গৈছে কাপোৰ ধুবলৈ, কাপোৰ ধুই আছে তাই। আৰু মাইনা তাই শুই আছে, মাকেও কাষতে আছে। গতিকে মই ভাত বনাবলৈ আহিছোঁ। এতিয়া দুপৰীয়া 2টামানেই বাজিল। আৰু ভাত বনাম এতিয়া। ভাত বনোৱাৰ আগতে চাহখিনি খাই লওঁ। গতিকে ভিডিঅ'টো চাই থাকক। আৰু আজি মাইনাক দেখিয়ে থাকিব আপোনালোকে মোৰ ভিডিঅ'ত।
যিহেতুকে তাইৰ বাবে আহিছোঁ, গতিকে তাক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া ভাতকেইটা বনাই লওঁ। এয়া আমাৰ ভাত ৰেডি হৈ গ'ল, এতিয়া আমি খাই লওঁ। এতিয়া আমি ভাত পানী খালোঁ গোটেইকেইজনীয়ে। আমি এইফালে চুলি চুচি আছে আৰু আমাৰ টিকলি শুইছে, উঠাই নাই তেতিয়াৰ পৰা। ৰ'ব আপোনালোকক দেখুৱাইছোঁ টিকলি। শুই আছে, ধুনীয়াকৈ শুই আছে। এতিয়া অকণমান আমি শুম গোটেইকেইটাই, তাইও শুয়ে আছে। আপ কৰি আছিলোঁ, কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, সেইবাবে আজি নেক্সট দিনা ৰাতিপুৱা হয়। এতিয়া 9টা মানে বাজিল। ভাবিলোঁ কালিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি থওঁ, বেছি দীঘলীয়া নকৰোঁ, সেইবাবে এতিয়া আকৌ ভিডিঅ'টো শেষ কৰিবলৈ ল'লোঁ। তো এয়া টিকলি মোৰ কোলাত শুই আছে। ভাবিলোঁ এনেকৈয়ে ভিডিঅ'টো শেষ কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, আৰু এই টিকলিক চাই লওক এবাৰ। শুই আছে, আৰু মোৰ নেক্সট ভিডিঅ' আহি আছে আকৌ টিকলিৰ লগত, গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। তেন্তে আজিলৈ আহিছোঁ, সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক। বাই বাই।